Adre Grade 4 ইণ্টাৰভিউত কোনবোৰ প্ৰশ্ন সাধাৰণতে সোধা হয় আৰু আপোনালোকে কোনবোৰ দিশত আলোচনা কৰিব। বন্ধু-বান্ধৱীসকল, হয়, আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব যে এটা ইণ্টাৰভিউলৈ যেতিয়া আপোনালোকক মতা হ'ব, সেই ইণ্টাৰভিউত আপোনালোকে কি ধৰণৰ প্ৰশ্নৰ মুখামুখি হ'ব বা আপোনালোকে কেনেকুৱা এটা পৰিস্থিতিৰ ফেচ কৰিবলগীয়া হ'ব, সেই বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। আগতীয়াকৈ আপোনালোকক জনাই থওঁ যে নতুন প্ৰভাত ইউটিউব চেনেলৰ এই ভিডিঅ'টো আপোনালোকে এটা লাইক কৰি ল'ব, যিহেতু ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আমি ইয়াৰ আগৰটো ভিডিঅ'ত আপোনালোকৰ কেনেদৰে ডকুমেণ্টসমূহ ৰেডি কৰিব আৰু কিদৰে আপোনালোকে ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি চলাব সেই সম্পৰ্কে আমি সম্পূৰ্ণৰূপে আলোচনা কৰিছিলোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি কি ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই সম্পৰ্কে আলোচনা কৰোঁ। আহকচোন এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেটক ভাইভাৰ বাবে মতা হ'ব আৰু সেই ভাইভাৰত আপোনালোকক কি ধৰণৰ প্ৰশ্ন সুধিব পাৰে তাৰ এটা আভাস দিবলৈ ভিডিঅ'টো আজি প্ৰস্তুত কৰা হৈছে। এতিয়া প্ৰথমে আপোনালোকৰ পৰিচয়টো দাঙি ধৰিবলৈ ক'ব, অৰ্থাৎ আপোনালোকে শুদ্ধকৈ আপোনালোকৰ নিজৰ পৰিচয়টো দাঙি ধৰিব লাগিব আৰু সেই পৰিচয়টোৰ মাজতে আপোনালোকৰ বহুতবিলাক কথা লুকাই থাকে। আপুনি দাঙি ধৰা পৰিচয়টোৰ ওপৰত ভিত্তি কৰি আপোনালোক কিছুমান প্ৰশ্ন অৱতাৰণা কৰিব পাৰে আৰু ইয়াৰ পিছতেই সুধিব পাৰে যে তুমি চাকৰিটো পাম বুলি কিমান শতাংশ আশাবাদী বা তুমি কিমান আশা কৰি চাকৰিটো পাবৰ কাৰণে আহিছা। আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে পলাইটলিভাৱে বা খুব সুন্দৰকৈ দাঙি ধৰিব যে আপোনালোকে 100% বা নিজৰ ওপৰত সম্পূৰ্ণ ভগৱান আৰু নিজৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস ৰাখি চাকৰিটো পাম বুলি আহিছোঁ। ইয়াৰ পিছতে সোধা এটা প্ৰশ্ন হ'ল যে আপুনি এডিআৰ চাকৰিটো কিয় বাছনি কৰি লৈছে, অৰ্থাৎ বেলেগ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্নবিলাক চাকৰি আছে, তেনে ক্ষেত্ৰত আপুনি এডিআৰ চাকৰিটোৰ বাবে কিয়নো নিজকে যোগ্য বুলি ভাবিলে বা কিয় পোষ্টটো আপোনালোকে এপ্লাই কৰিলে। আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে সঁচা কথাটো দাঙি ধৰিব, যিহেতু বৰ্তমান বহুতে কথাবিলাক ক'বলৈ বেয়া পায় বা সেইকাৰণে বেলেগ এটা উত্তৰ দিয়ে বা ভুলকৈ কিবা কিবি মিছা কথা কিছুমান কোৱা হয়। কিন্তু ক'ব লাগে যে যিহেতু বৰ্তমান সময়ত এটা চাকৰিৰ কাৰণে সকলোৱে চেষ্টা কৰে বা এটা চাকৰি সকলোৰে বাবে সমানে গুৰুত্বপূৰ্ণ, গতিকে মোৰ পৰিয়ালৰ বাবেও বা মোৰ ক্ষেত্ৰতো এটা চাকৰি অতিকৈ প্ৰয়োজন। গতিকে মই অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ চাকৰিটো নিৰ্বাচন কৰি ল'লোঁ। আৰু এইদৰে সঁচা কথা ক'লে তেওঁলোকেও আপোনালোকৰ প্ৰতি ইম্প্ৰেশ্যনটো বৃদ্ধি পায়। আৰু আপোনালোকে ইণ্টাৰভিউ গোটেই সময়ছোৱাত আপোনালোকৰ যিটো কথা কোৱাৰ স্কিল হওক, আপোনালোকৰ ডেস্কত এই কথাখিনিও বহুত পৰিমাণে নিৰ্ভৰ কৰে। গতিকে আপোনালোকে কথাখিনি কওঁতে যাতে স্পষ্টভাৱে কথাখিনি দাঙি ধৰিব পাৰে সেই কথাটো আপোনালোকে ধ্যান কৰিব আৰু মনলৈ ভয় নানি পেলাই আপোনালোকে খুব শুদ্ধভাৱে নিজৰ কথাবিলাক জুকিয়াই তেওঁলোকৰ আগত উত্থাপন কৰিব। ইয়াৰ পিছতে সোধা এটা প্ৰশ্ন হ'ল, ধৰি লওক এই চাকৰিটো আপুনি পালে আৰু কালিলৈ আপোনালোকে বেলেগ ডিপাৰ্টমেণ্টত বা অসম পুলিচে হওক বা বেলেগ ডিপাৰ্টমেণ্টত চাকৰি পালে, তেতিয়া আপোনালোকে এই চাকৰিটো এৰি সেই চাকৰিটোলৈ যাব নাযায়। আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে প্ৰকৃততে নিজৰ সত্য মতামতটো আপোনালোকে আগবঢ়াব, যিহেতু বহুতৰে এনেকুৱা সমস্যা থাকে যে মোৰ কাৰণে এটা চাকৰিৰ অতিকৈ প্ৰয়োজন, গতিকে মই যদি বেলেগ ডিপাৰ্টমেণ্টৰ আৰু চাকৰি পাওঁ তেনেহ'লে নিশ্চয়কৈ এইটো চাকৰি এৰি পেলাই সেইটো চাকৰিলৈ গুচি যাম। আৰু কিছুমানে এনেকুৱাও হয়, ছাৰ মোৰ কাৰণে এইটো চাকৰি যথেষ্ট হয়, গতিকে মই এইটো চাকৰি পোৱাৰ পিছত বেলেগ চাকৰি যোৱাৰ মোৰ কোনো বৰ্তমানৰ পৰিকল্পনা নাই। এনেধৰণে আপোনালোকৰ নিজৰ ক্ষেত্ৰত যিটো সঁচা কথা হয় সেইটো আপোনালোকে শুদ্ধভাৱে অৱগত কৰিব। কাৰণ এনেকুৱা কেতিয়াবা হয় যে কিছুমানে কি কৰে যে ছাৰ মই এইটো চাকৰিকে কৰি থাকিম, মোৰ বেলেগ চাকৰিৰ প্ৰতি কোনো ইচ্ছা নাই। তেনেদৰে মতামতসমূহ আগবঢ়াব নালাগে, কাৰণ তেতিয়া তেওঁলোকে ভাবি লয় যে আপুনি প্ৰকৃততে সঁচা কথা কোৱা নাই। গতিকে তেওঁলোকৰ আপোনাৰ প্ৰতি যিটো ইম্প্ৰেশ্যন সেইটো কমি যোৱাৰ সম্ভাৱনা থাকে। আৰু ইয়াৰ পিছতেই প্ৰায় সোধা প্ৰশ্নটো হ'ল যে আপোনাৰ অসমৰ সংস্কৃতি বা উৎসৱ পাৰ্বণৰ ওপৰত যিকোনো প্ৰশ্ন সুধিব পাৰে। সংস্কৃতিৰ ওপৰত প্ৰশ্ন যেনে ধৰক আপোনাৰ পৰীক্ষাটো ঈদৰ সময়ত অনুষ্ঠিত হ'ল, তেতিয়া তেওঁলোকৰ মনলৈ আহিলে যে ঈদৰ ওপৰতে তেওঁলোকক প্ৰশ্ন এটা সোধোঁ, তেতিয়া সেই প্ৰশ্নটোৰ উত্তৰ আপুনি সঠিকভাৱে আগবঢ়াব, যিখিনি পাৰে সেইটো আগবঢ়াব। আৰু এইটো নহয় যে আপোনালোকে প্ৰশ্নটোৰ উত্তৰ নোৱাৰিলে বুলি আপোনালোকে তাৰ পৰা মাৰ্কছটো কমি যাব, কিন্তু কিবা কথা আপোনালোকে নোৱাৰা কথা থাকিলেও সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে খুব ভদ্ৰভাৱে দাঙি ধৰিব যে এইটোৰ ওপৰত মোৰ বিশেষ কোনো জ্ঞান নাই। আৰু তেনে কৰিলে তেওঁলোকেও আপোনাৰ প্ৰতি ইম্প্ৰেশ্যনটো বৃদ্ধি পায়। কিছু ক্ষেত্ৰত আপোনাক জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্থাপন কৰিব পাৰে, কিন্তু প্ৰশ্নসমূহ খুব সাধাৰণ হয়। পৰীক্ষাত সোধাৰ দৰে ইমান
কৰবাৰ পৰা খুচৰি আপোনাক প্ৰশ্ন নুসুধে যিবিলাক প্ৰশ্ন তেওঁলোকৰ সেই সময়ত মনলৈ আহে বা যিবিলাক প্ৰশ্ন সচৰাচৰ আপোনালোকৰ জ্ঞাত হয় তেনেধৰণৰ প্ৰশ্নসমূহকে সোধা হয় কিন্তু মেইন কথাটো হ'ল আপোনালোকে তেওঁলোকৰ সেই সময়ছোৱাত কমিউনিকেশ্যন স্কিলটো কিমান ভালদৰে পালন কৰিব পাৰিছে অৰ্থাৎ তেওঁলোকৰ সৈতে আই কণ্টেক্টটো বজাই ৰাখি তেওঁলোকৰ প্ৰশ্নসমূহৰ খুব স্পষ্টভাৱে আপোনালোকে যাতে মুখামুখি হয় সেই কথাটোৰ ওপৰতে আপোনাৰ ইণ্টাৰভিউ ৰিজাল্টটো বহু পৰিমাণে নিৰ্ভৰ কৰে আৰু যিসকলে তৃতীয় বৰ্গৰ ইণ্টাৰভিউ দিবলৈ যাব তেওঁলোকক দুই এটা কম্পিউটাৰ প্ৰশ্নও সুধিব পাৰে যিহেতু কম্পিউটাৰ অপাৰেটৰ কিছুমান পোষ্ট আছে সেই পোষ্টসমূহৰ বাবে সাধাৰণ কম্পিউটাৰ কিছুমান প্ৰশ্ন আপোনালোকক উত্থাপন কৰিব যেনে ধৰক কম্পিউটাৰ আৱিষ্কাৰক কোন কম্পিউটাৰ এটাৰ পাৰ্টছ কি তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন কিছুমান কম্পিউটাৰ যিসমূহ সাধাৰণ প্ৰশ্ন সেইসমূহ উত্থাপন কৰিব পাৰে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰো আপোনালোকে যিখিনি জানে সেইখিনি দিব আৰু নজনাখিনিও আপোনালোকে বিশেষ কোনো কথা নাই এইটোৰ ওপৰত মোৰ বিশেষ কোনো জ্ঞান নাই বুলি আপোনালোকে ভদ্ৰভাৱে উত্থাপন কৰিব পাৰে শেষত আপোনালোকক অৱগত কৰোঁ যে আপোনালোকে ইণ্টাৰভিউটোৰ বাবে আপোনালোকৰ পৰিচয়টো খুব শুদ্ধকৈ ঘৰতে আপোনালোকে কেইবাবাৰো প্ৰেক্টিছ কৰিব আৰু যিখিনি অসমৰ থলুৱা সাংস্কৃতিক লগত জড়িত বা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ হওক আৰু অসমৰ ৰিলেটেড যিবিলাক প্ৰশ্ন হয় সেইসমূহৰ ওপৰত আপোনালোকে অলপ পঢ়ি মেলি অলপ এটা জ্ঞান এটা লৈ যাব আৰু তাৰ উপৰিও আপোনালোকৰ মেইনলি কমিউনিকেশ্যন স্কিলটো অৰ্থাৎ সেই সময়ত আপোনালোকে ফেচ কৰা পৰিস্থিতিটো কিদৰে ফেচ কৰিব পাৰিছে তাৰ ওপৰতে আপোনাৰ ইণ্টাৰভিউ ৰিজাল্টটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব বুলি ধৰিব পাৰি যিহেতু ইণ্টাৰভিউটোত আপোনালোকৰ কাৰণে 5 নম্বৰ থাকিব আৰু সেই 5 নম্বৰটো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ যিহেতু কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি আৰু তাৰ এগেইনষ্টত পোষ্টটো যথেষ্ট কম এক পইণ্টটো আপোনাৰ চাকৰিটো পোৱাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিব পাৰে গতিকে এই ক্ষেত্ৰত 5 নম্বৰ আপোনাৰ বাবে যথেষ্ট হ'ব বুলি মই ভাবিছোঁ গতিকে আপোনালোকে এই ইণ্টাৰভিউটোৰ বাবে খুব সুন্দৰকৈ প্ৰস্তুত হৈ এই প্ৰশ্নসমূহৰ যোগেদি বা এই ভিডিঅ'টোৰ যোগেদি যিসমূহ দিশ উত্থাপন কৰিলোঁ তেনেদৰে আপোনালোকৰ প্ৰস্তুতি চলালে যথেষ্ট পৰিমাণে সহায় হ'ব বুলি মই আশা কৰিলোঁ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক যদি উপকৃত হয় তেনেহ'লে অনুগ্ৰহ কৰি নতুন প্ৰভাত চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ মোৰ এই চেনেলটো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ